তো নমস্কাৰ বন্ধুসকল, চয়নিকা ফাৰ্মৰ পৰা মই দিগন্তে আপোনালোকৰ মাজত আজি এটা নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো হৈছিলে মোৰ ছাগলী পোৱালি এটাৰ, এই ক'লা পোৱালিটো যিটো মোৰ তাত আছে, সেই ক'লা পোৱালিটোৰ এইটো পোৱালি ভালেই হৈ গ'ল, এতিয়া নাই আৰু। তো এইটো পোৱালি চকু হৈছিলে, তো চকুৰ মানে বহুত বেয়াকৈ হৈছিলে। মই দেখাই আছোঁ কেনেকুৱা হৈছিলে। তো চকু হৈছে। তো তাৰপিছত মই তাৰপিছত দৰৱ লগালোঁ, এইটো দৰৱ ফাৰ্মাচী এখনত গৈ পেলাই মই আনিলোঁ। এইটো দৰৱ আপোনালোকে চাই ল'ব পাৰিব নামটো। প্ৰাইচো বেছি নহয়, প্ৰায় 21, মাত্ৰ 21 টকা। তো এইটো ঔষধ আনি পেলাই মই আপোনাৰ 2-3 দিন লগালোঁ। তো ছাগলী পোৱালিটো ভাল হৈ গ'ল একেবাৰে, আকৌ আগৰ নিচিনা সুস্থ হৈ গ'ল। বাকী সিহঁতৰো হৈছিলে, ডাঙৰ ছাগলীটোৰো মোৰ হৈছিলে। মই তাকো এইটো ঔষধি লগালোঁ। কেনেকুৱা হৈছিলে, কি হৈছিলে আপোনালোকক দেখাই দিম। তাৰপিছত চকুবিলাক জাল বান্ধি থৈছে, চকুত এনেকৈ পানী ওলাই আছে চবৰে। তো মোৰ তাত যিকেইজনী ছাগলী চেলৰ বাবে আছিলে, তো ছাগলীজনী চেল হ'ল বৰ্তমান, আৰু এজনী আছে, এই ৰঙাজনী আছে। আৰু ৰঙাজনী যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। তো বাকীকেইজনী চেল হৈ গ'ল, বগাজনী চেল হ'ল আৰু ৰঙাজনী চেল হ'ল। এইজনী ৰঙা আছে আৰু এই ৰঙাজনী আছে, এজনী যদি কোনোবাই ল'ব পাৰে ল'ব পাৰিব। বাকী এইখিনি ছাগলীখিনি বাকীখিনি আছে, একো নিয়াই নাই, সিও যাব চাগে এইখিনিতে। তো এইখিনি বাকীখিনি আজি পাত অলপ দি দিছোঁ, এনেকৈ পাত খাই আছে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, এণ্ড লগত ছাবস্ক্ৰাইব কৰি দিব, মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে পায়। তো কিবা যদি সুধিবলগা কথা থাকে মোক সুধিব পাৰিব, মই যিমানখিনি পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ইমানেই আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ, ধন্যবাদ।